হেল্ল' বন্ধুসকল, সকলোকে স্বাগতম জনাইছোঁ মোৰ প্ৰিয় আসাম চেনেলত। বন্ধুসকল, আপোনালোকৰ হাতত যদি এটা স্মাৰ্টফোন থাকে তেতিয়াহ'লে আপুনি নিজেই মণ্ডল। নাই বন্ধুসকল, আপোনালোকে নিজে মণ্ডল হ'ব নোৱাৰিব। আপোনালোকে কি কৰিব পাৰিব, আপোনালোকে মণ্ডলৰ যিমানখিনি কাম আছে সেই আধাখিনি কাম আপোনালোকে নিজৰ মোবাইলেদি কৰিব পাৰিব। কামটো কি বন্ধুসকল, আপোনালোকৰ মাটিৰ দলিল আপোনালোকৰ নামত আছে নে নাই, আপোনালোকৰ মাটিৰ বছৰেকীয়া কৰ কিমান, আপোনালোকৰ মাটিটো কাৰ নামত আছে বা আপোনালোকৰ মাটিৰ সম্পূৰ্ণ ডিটেইলছ আপোনালোকে মোবাইলৰ জৰিয়তে চাব পাৰিব। বন্ধুসকল, এইটো কেনেকৈ, এইটো বন্ধুসকল একেবাৰে সহজ কাম। আপোনালোকে এই ভিডিঅ'টো সম্পূৰ্ণ চাই থাকক আৰু যোনে যোনে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক। তেতিয়াহ'লে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, ইয়াৰ কাৰণে আপোনালোকৰ মোবাইলৰ যিটো ক্ৰোম ব্ৰাউজাৰ আছে বা আপোনালোকে যিটো দি ইণ্টাৰনেট ইউজ কৰে সেই ব্ৰাউজাৰটো ইয়াত অ'পেন কৰি ল'ব। ব্ৰাউজাৰটো অ'পেন কৰাৰ পিছত এতিয়া আপোনালোকে চাৰ্চ বক্সত লিখিব ৰেভিনিউ আসাম বুলি। ধৰক মই ইয়াত চাৰ্চ বক্সত ৰেভিনিউ আসাম বুলি লিখাৰ লগে লগে আপোনালোকৰ সন্মুখত এটা ৱেবছাইট আহিব। সেই ৱেবছাইটটোত আপোনালোকে ক্লিক কৰিব লাগিব। ধৰক মোৰ ভিডিঅ'ৰ ডিছক্ৰিপশ্যন বক্সত কিন্তু এই ৱেবছাইটটোৰ লিংক দিয়া আছে। আপোনালোকে যদি মোৰ ভিডিঅ'ৰ ডিছক্ৰিপশ্যন বক্সত ক্লিক কৰে তেতিয়া কিন্তু এই ৱেবছাইটটো আপোনালোকে সহজেই পাই যাব। গতিকে বন্ধুসকল, ৱেবছাইটটো অ'পেন দিয়াৰ পিছত আপোনালোকে এটা ইণ্টাৰফেচ দেখা পাব। ইয়াত আপোনালোকে এটা ইণ্টাৰফেচ দেখা পাইছে, ইয়াত জমানবন্দী বুলি লিখা আছে। এই জমানবন্দী লিখা যিটো বস্তু আছে সেই জমানবন্দীত আপোনালোকে ক্লিক কৰিব। জমানবন্দীত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত নতুন এটা ইণ্টাৰফেচ ইয়াত শ্ব' কৰিব। নতুন এটা ইণ্টাৰফেচত আপোনালোকৰ যিটো ডিষ্ট্ৰিক্ট আছে সেই ডিষ্ট্ৰিক্টটো ইয়াত চিলেক্ট কৰিব ক'ব। ধৰক ইয়াত মোৰ আহি গ'ল, ইয়াত যিটো মোৰ ডিষ্ট্ৰিক্ট আছে সেই ডিষ্ট্ৰিক্টটো মই ইয়াত চিলেক্ট কৰিম। ধৰক মোৰ মৰিগাঁও ডিষ্ট্ৰিক্ট ইয়াত চিলেক্ট কৰিম। মৰিগাঁও ডিষ্ট্ৰিক্টটো চিলেক্ট কৰাৰ লগে লগে ইয়াত মৰিগাঁও ডিষ্ট্ৰিক্টৰ যিকেইটা চক্ৰ আছে অৰ্থাৎ মানে সমষ্টি আছে সেই সমষ্টিবিলাক ইয়াত আহি গৈছে। ইয়াত ধৰক মই লাহৰিঘাট সমষ্টিটো চিলেক্ট কৰিছোঁ। লাহৰিঘাট সমষ্টি চিলেক্ট কৰাৰ লগে লগে আপোনালোকৰ যিটো সমষ্টিৰ যিকেইটা গাঁও আছে সেই গোটেইকেইটা গাঁও কিন্তু ইয়াত শ্ব' কৰিব। ধৰক আপোনালোকৰ গাঁৱৰ যিটো প্ৰথম আখৰ সেই আখৰটো ইয়াত দি মাৰি দিয়ে তেতিয়াহ'লে অতি সহজে আপোনালোকৰ গাঁওটো বিচাৰি উলিয়াব পাৰিব। ধৰক মোৰটো ব হয়, সেই মানে বত ক্লিক কৰাৰ লগে লগে যিটো মোৰ গাঁৱৰ নাম আছে বোৱালগুৰি, এই নামটো চাওক ইয়াত আহি গৈছে। ইয়াত গাঁৱত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ অলপ লোডিং ল'ব। লোডিং লৈ কিনে ইয়াত আৰু এটা পেজ অ'পেন হ'ব। ইয়াত আপোনালোকে দেখা পাইছে যে এণ্টাৰ ইয়ৰ ডাক নাম্বাৰ, মানে আপোনালোকৰ যিটো মাটি আছে জৰীপ কৰা মাটি, সেই মাটিৰ এটা নিৰ্দিষ্ট ডাক নাম্বাৰ থাকে। সেই ডাক নাম্বাৰটো ইয়াত আপোনালোকে এণ্টাৰ কৰিব গৈছে। ধৰক মই এটা মাটিৰ ডাক নাম্বাৰ এণ্টাৰ কৰিছোঁ 101 আৰু চাওক ওপৰত এটা বক্সত লিখা আছে PF7GX। এইটো যেনেকৈ লিখা আছে তেনেকৈ কিন্তু আপোনালোকে এই কেপচা বক্সত এইটো বহাব লাগিব। ধৰক কি আছে PF, চবকেইটা ডাঙৰ ফলাত আছে, যিকেইটা যি ফলাত থাকে আপোনালোকে তেনেকেই দি এইটো ফুল কৰি ল'ব। ধৰক GX, এই ধৰক মোৰ এইটো ছাবমিট কৰা হৈ গ'ল। এতিয়া আপোনালোকে দেখা পাইছে ইয়াত চাৰ্জ বুলি অপশ্যনটো, চাৰ্জত ক্লিক কৰি দিব। চাৰ্জত ক্লিক কৰাৰ লগে লগে অলপ লোডিং ল'ব। লোডিং লৈ কিনে আপোনালোকৰ যিটো ডাক নম্বৰ আছে সেইটো ইয়াত ওলাই যাব। ইয়াত আপোনালোকে যিটো ডাক নম্বৰ ইয়াত ক্লিক কৰিব। ডাক নম্বৰত ক্লিক কৰাৰ লগে লগে আপোনালোকে ইয়াত চাব যে মানে জমিন বান্ধ, ইয়াত আপোনালোকে গোটেইখিনি ডিটেইলছ চাব পাৰিব। ইয়াত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত সেই ডাক নম্বৰৰ গোটেইখিনি ডিটেইলছ ইয়াত উল্লেখ হৈ যাব। ধৰক ইয়াত আপোনালোকে দেখিবলৈ পাইছে যে যিখিনি মাটি আছে সেই মাটিটো কাৰ নামত আছে, বৰ্তমান কাৰ নামত আছে, সেই গোটেইখিনি মানুহৰ নাম, কাৰ কাৰ নামত সেই মাটিখিনি আছে সেই গোটেইখিনি কিন্তু ইয়াত দেখিবলৈ পোৱা গৈছে। বা এইটো কৃষি কৰি আছে নে ঘৰ বাৰী বান্ধি থৈ আছে এই গোটেইখিনি ইয়াত দেখাইছে। বা এই মাটিটোৰ বছৰকী কৰ কিমান, ধৰক ৰাজহ কৰ বা স্থানীয় কৰ, এই বছৰকী কৰ কিমান এই কৰটো কিন্তু ইয়াত উল্লেখ কৰিছে। আৰু বছৰৰ টোটেল কৰ কিমান সেইটো কিন্তু তলত চাওক দেখা পোৱা গৈছে। বন্ধুসকল, এনেকৈ কিন্তু আপোনালোকে আপোনালোকৰ মাটিৰ ডাক নম্বৰৰ জৰিয়তে আপোনালোকৰ মাটিটো আপোনালোকৰ নিৰ্দিষ্ট মানুহৰ নামত হয়নে নহয় এনেকৈ আপোনালোকে চেক কৰিব পাৰে। বন্ধুসকল, ভিডিঅ'টো কেনেকুৱা লাগিছে মোক কমেণ্ট কৰি জনাব। আৰু যদি আপোনালোকৰ লগত ভিডিঅ'টো ভাল লাগি থাকে তেতিয়াহ'লে এটা লাইক দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।